এই পোৱালিকেইটাই কাক পাকুৱা সানিবলৈ আহিছে বাৰু, আপোনালোকক কৈ আছোঁ। মোৰ ভিডিঅ'টো আগলৈ চাই থাকিব, তেতিয়া গম পাব হা। এয়া ক'ত চাকি বন্তি জ্বলালোগৈ বাৰু আজি, আপোনালোকক কৈ আছোঁ হা। ভিডিঅ'টো আগলৈ চাই থাকিব, তেতিয়া গম পাই গৈ থাকিব। সুপ্ৰভাত এভৰিৱান, মোৰ চেনেল আয়ুষ গগৈ ফালৰ পৰা সকলোকে স্বাগতম জনালোঁ। আজি যিহেতু হৈছে হোলী ফাকুৱা উৎসৱ, আজি যিসকলে আৰু ফাকুৱা খেলে তেওঁলোকলৈ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। আজিৰ দিনটো যেন ৰং ৰহস্যৰ মাজেৰে আৰু পাৰ হৈ যায়, তাকে কামনা কৰিলোঁ। এয়া ৰাতিপুৱা আৰু গা পা ধুই আজৰি হৈ কাম কৰি এতিয়া চাহ তাহ খাই উঠি আৰু বনাবলৈ লৈছোঁ ভাতনো বাৰু কিহে বনাওঁ আপোনালোকক দেখাম হা। আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ, তেতিয়া গম পাব। মোৰ ভাত হৈ গ'ল ইতিমধ্যে। ভাতকেইটা এয়া কাচকল আছিলে, এটা কাচকল কাটি ল'লোঁ। এয়া ঘূৰণীয়াকৈ ল'ৰাই যিহেতু এনেকৈ ফ্ৰাই কৰিলে খাই ভাল পায় ঘূৰণীয়াকৈ, সেইটো কাৰণে আৰু এনেদৰে ফ্ৰাই কৰিছোঁ। তাৰপাছত বনাব লাগিব আৰু মাছ আছে, মাছ বাৰু কিহৰ লগত বনাওঁ আপোনালোকক দেখাম হা। এতিয়া এইখিনি ফ্ৰাই কৰি লওঁ, তাৰপিছত আৰু মাছৰ জোলকণ বনাই আছোঁ। এয়া এইকেইডাল হৈছে মাটিকান্দুৰি। এয়া মাটিকান্দুৰিকেইডাল বুটলি আনিলোঁ, আনি এইকেইডালে এতিয়া মাছৰ লগত বনাব লাগিব। এতিয়া এইকেইডাল ধুনীয়াকৈ আৰু সৰু সৰুকৈ কাটি লওঁ, মিহি মিহিকৈ। তাৰপিছত মাছৰ লগত কেনেদৰে বনাই বাৰু আপোনালোকক দেখাই আছোঁ হা। এইখিনি হৈছে আলু। এই আলুখিনি বইল কৰি লৈছিলোঁ, বইল কৰি লোৱা এতিয়া বাকলি গুচাই ল'লোঁ। আৰু এইফালে বিলাহী। এয়া প্ৰথমতে তেলত মাটিকান্দুৰিখিনি ভাজি লৈছোঁ, তাৰপৰা আৰু দিব লাগিব আলু মাছ। মই মাটিকান্দুৰিখিনি ভাজি এটোৱাৰ পিছতে দি দিলোঁ আলু, বইল কৰি থোৱা আলু দিলোঁ, বিলাহী দিলোঁ, আৰু তাৰপাছত এতিয়া দিব লাগিব মাছ। এয়া হৈছে আৰি মাছ, এয়া মাছকেইডোখৰ দি দিছোঁ এয়া উতলি থকা শাকখিনিতে। এয়া অলপ সময় উতলিব লাগিব, উতলাৰ পিছতে আৰু হৈ যাব মাছৰ তৰকাৰীখন। এতিয়া বনাই লওঁ হা। এয়া মোৰ মাছৰ তৰকাৰীখন হৈ গ'ল। এয়া মাটিকান্দুৰি, আলু, বিলাহী, ইয়াৰ সৈতে আৰু মাছৰ জোলকণ বনালোঁ। এয়া আছিলে আৰি মাছ। এতিয়া টেঙা পুলি এইফালে ৰুবলৈ লৈছে। এয়া গাঁত এটা খান্দি ল'লে মালিকে, খান্দি লৈ মেলি এতিয়া টেঙা পুলি তাতে ৰুব। আৰু এইফালে বেটাই চিঞৰি আছে ফাকুৱা খেলি আহিলে, ব'লকচোন চাওঁগৈ, আপোনালোককো দেখাওঁ কেনেদৰে খেলি আহিলে। বা আমাৰ ল'ৰাহঁতে ফাকুৱা খেলি আহিলে দেই। ক'ত খেলিলিগৈ? ৰাস্তাত। কাৰ কাৰ লগত? গোটেইখন ফাকুৱা পাৰ্টি আহি গৈছে। আমাৰ শুনমই নাই ফাকুৱা খেলি গায়ে ধুলে। ক'ত ক'ত খেলিলা? এইফালে এটি বা সৰহকৈ ঘঁহিলা আকৌ। নে মই অকণমান ঘঁহি দিম দে, মই অকণমান ঘঁহি দিছোঁ, এইফালে ইয়াকো ঘঁহি দিওঁ অকণমান, আমাৰ জোন পিকো ঘঁহি দিওঁ অকণমান। গোটেই চাওঁ এইফালে, বা চাওঁ শুনছা বা ফুট এটা দিছে পাই নাই বা জোনপিও দিছে ফুট। ফাকুৱা দাদাইকেও লগাই দিছে, বেলেগ আৰু চবেই সানি দিছে ৰং ন। সেয়া এতিয়া ভাত পানী বনাই খোৱালোঁ বাৰু বাকীবোৰক, মই খোৱা নাই। খোৱা আগতে বোলো এয়া থানৰ পৰা আহোঁ, এতিয়া যাওঁ বৈকুণ্ঠ থান, তাৰ এইখন আছে দিহিঙীয়া গাঁও গৌকুটিত। এতিয়া গৈ লওঁ ব'লক, তাতে লগ পাম আপোনালোকক। আমাৰ চেং ক'ত যায় এতিয়া? এইফালে ক'ত যোৱা? থানলৈ যাম ক'লে, থানলৈ। ক'ত যোৱা? নমু ঘৰত যায়। অঁ নমু কৰিবলৈ যায়। এতিয়া আমি আৰু বেটেৰীতে উঠি আহি আছোঁ থানলৈ বুলি। ব'লক বাৰু কিমান দূৰ দেখাম আপোনালোকক। এইফালে এগৰাকী, এইফালে আমাৰ বেটা চেঙে পুৰা এইফালে চাই আহি আছে ন। আমাৰ চেঙে ধুনীয়াকৈ উঠিছে বেটেৰীত আৰু ন।
এইয়া এতিয়া আমি আহি পাইছোঁহি থানৰ জেগা। ইয়াত আছে মানে এখন বৈকুণ্ঠ থান। এইখন কি হয় মানে এখন হাবিৰ মাজতে আছে আৰু এয়া দিহিঙীয়া গাঁও গৰুখুটি বুলি কয়, তাতে আছে থানখন। এইফালে মথাউৰিৰ পৰা নামি আৰু এয়া ৰাস্তাই গৈ থাকিবলৈ এইফালে বাহনী মানুহৰ ঘৰ নাই তেনেকৈ, এঘৰ দুঘৰ বহিছে আৰু মানুহ এতিয়া। এয়া আৰু অলপ দূৰ যাব লাগিব, তাৰপাছত আৰু আপোনালোকে দেখিব হা থানখন। ইয়া এইবিলাক দেখিছেনে, এইবিলাক গোটেইবিলাক হাবি হয়। ইয়াৰ গছ বন গোটেই লতাই ভৰি আছে আৰু মানে আলিটো দুই ভৰিকেইটা তিয়াই লওঁ আৰু আহি পাইছোঁহি। বেটাই উঠিয়াই লওক, বেটাই পূৰা টিবেল মাৰিছে। ইয়াৰ ৰাইজবিলাক আহিলে আৰু আমাৰ অকণমান দেৰি হ'ল বাৰু, সোনকালে ওলাই আহিব পৰা নাছিলোঁ। আজি ইয়াত ভাওনাও হ'ব, দুখন প্ৰদৰ্শন। এয়া দান দিয়া ভাওনা আৰু মানুহে ভাওনা দিনৰ পৰাই আৰম্ভ হ'ব আৰু দুখন ভাওনা, যিহেতু ইয়াত নিশা মানে চাৰিওফালে হাবি যে, সেইটো কাৰণে মানুহৰ ঘৰো নাই তেনেকৈ, সেইটো কাৰণে আৰু দিনে পোহৰে আৰম্ভ হ'ব, সোনকালে শেষ কৰিব। এয়া এতিয়া আমি চাকি ধূপ জ্বলোৱা ঠাইডোখৰ পালোঁহি। এতিয়া আমিও ইয়াতে জ্বলাবলৈ লৈছোঁ। আমাৰ বেটাই এইফালে ধূপ জ্বলাই আছে। এয়া ময়ো সেৱা এটি কৰি লওঁ। এতিয়া ভকতে নাম ল'বৰ কাৰণে এয়া সেৱা ধৰিছে, তাৰপিছত আৰু নাম ল'ব। এয়া শৰাই শুকা সজাই এটালে। ইতিমধ্যে আমি থানৰ পৰা ওলাই আহিলোঁ, বেছি সময় তাত থাকিব নোৱাৰিলোঁ, কাৰণ আকৌ এফালে যাবলগীয়া হ'ল। এয়া আহি নিজৰ ৰাস্তা পাইছোঁহি আৰু এইফালে ৰাস্তাত এয়া এই পাৰ্টিটো ফাকুৱা খেলিছে। এয়া ঘৰে ঘৰে সোমাই ঘৰৰ পদূলিত মানে খেলি আছে। এই ফাকুৱা খেলৰ পাৰ্টিটোৱে মূৰত এয়া কৃষ্ণ মূৰ্তি লৈ তেওঁলোকে নিজৰ মানে যিখিনি মানুহ আৰু সেই মানুহখিনি ঘৰৰ পদূলিত এয়া কিবা নিয়ম কৰি আছে, সেৱা কৰে নেকি, যি ঘৰ মানুহৰ পদূলিত ৰখে মানে। এয়া এতিয়া আহি পাইছোঁ, এয়া দোকানত অকণমান সোমাই লৈছোঁ। চেঙে কিবা খাবলৈ লাগে বোলে, কান্দিছে কান্দিছে আমাৰ। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি চাই ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লাষ্টত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হা। আকৌ লগ পাম নেক্সট ডে নেক্সট ভ্লগত। আজিলৈ বাই বাই, আকৌ লগ পোৱা আশাৰে বাই বাই।